হাজো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আশা আৰু আশা ছুপাৰভাইজাৰ অভিৱৰ্তন সম্পন্ন। কামৰূপ জিলাৰ হাজো ৰাজহচক্ৰৰ অন্তৰ্গত সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি হাজো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আশা আৰু আশা ছুপাৰভাইজাৰৰ অভিৱৰ্তন কাৰ্যসূচী সম্পন্ন কৰা হয়। সেই অনুসৰি এখনি সভা সম্পন্ন হয়। সভাত আশা ছুপাৰভাইজাৰসকলৰ স্বাস্থ্য সেৱাত নিয়োজিত মহান ত্যাগ আদৰ্শৰ শলাগ লৈ বিশেষ পাৰদৰ্শিতা প্ৰদান কৰা আশাসকলক পুৰস্কৃত কৰা হয়। তদুপৰি আজি বছৰেকীয়া অভিৱৰ্তনত সকলো আশাকৰ্মীক নৃত্য গীতৰ সমাহাৰেৰে অনুষ্ঠানটি জীপাল কৰি তোলে। অনুষ্ঠানত হাজো মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ গৌৰাংগ দাস, ব্লক প্ৰগ্ৰেম মেনেজাৰ মণিকা দত্ত ডেকা, চিকিৎসক ডাক্তৰ অংকিতা বৰুৱাকে প্ৰমুখ কৰি শতাধিক আশা ছুপাৰভাইজাৰ কৰ্মী উপস্থিত থাকে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট। আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলৰ আমাৰ যি বছৰেকীয়া অভিৱৰ্তন থাকে, ব্লক পৰ্যায়ত এই অভিৱৰ্তন আছিলে আজি। আৰু এই অভিৱৰ্তনতে আমি যিসকল আশা আৰু আশা ছুপাৰভাইজাৰে বিশেষ পাৰদৰ্শিতা পৰিদৰ্শন কৰিলে আমাৰ স্বাস্থ্য কেন্দ্ৰৰ বিভিন্ন সেৱাত, তেওঁলোকক আমি পুৰস্কাৰ প্ৰদান কৰিছোঁ উৎসাহ যোগোৱাৰ বাবে। আৰু লগতে তেওঁলোকে আজিৰ দিনটোত বিভিন্ন ধৰণে তেওঁলোকে ফূৰ্তি কৰিছে, তেওঁলোকে গান, নৃত্য, নাটক আদি কৰিছে। আৰু এই ক্ষেত্ৰত আমি স্বীকাৰ কৰিবই লাগিব যে আশাসকলৰ যি ত্যাগ, যি মহান ত্যাগ, আৰু এই ত্যাগে আমাৰ অসমৰ স্বাস্থ্য খণ্ডত যি অভূত পৰিৱৰ্তন আনিছে, সেই পৰিৱৰ্তনৰ কাৰণে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে তেওঁলোকৰ ওচৰত আমি কৃতজ্ঞ। আগন্তুক দিনবোৰতো এই অভিৱৰ্তনৰ মাধ্যমেৰে তেওঁলোকে আমি বাৰ্তা প্ৰেৰণ কৰিছোঁ যাতে আমি হাজো যিটো খণ্ড প্ৰাথমিক কেন্দ্ৰৰ অন্তৰ্গত যি জনসাধাৰণ আছে তেওঁলোকৰ সেৱাত আমি ব্ৰতী হ'ব পাৰোঁ।